হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজত দিব্যম 0.7। এইটো ভিডিঅ' মোৰ 1.5 মাহমান আগতে বনোৱা আছিল, কিন্তু মোৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এইখিনি সময়ত যিসকল বন্ধু বান্ধৱীয়ে মোৰ খবৰ লৈছে আৰু মোক সাহস দিছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আজি আমি কথা পাতিম অসমৰ ইমৰান হাছমিৰ বিষয়ে। হয়তো ইমৰান হাছমি বুলি ক'লে বহুতেই চিনি নাপাব, সেয়ে তেওঁৰ আচল পৰিচয়টো দি দিছোঁ। আজি আমি কথা পাতিম অসমৰ এজন সুযোগ্য সন্তান JCBৰ JCB নহয়, JSB, মানে জিভাৰ পাক লাগি মুখেৰে কেতিয়াবা শব্দ ইফাল সিফাল হয় আৰু মই এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, সেইটো হৈছে আমাৰ JCB দাদাই ইউটিউব প্লেটফৰ্মটো পৰ্ণ প্ৰমোচন কৰা ৱেবছাইট কৰি দিছে। মিষ্টাৰ JCB দাদাৰ আগৰ ভিডিঅ'টোৰ ওপৰত মই একোৱে নক'লোঁ, কাৰণ তাক বহুত ইউটিউবাৰে ফালি দিছিল। মই ভাবিছিলোঁ এইবাৰৰ পৰা JCB ডাঙৰীয়াই ভালদৰে ভিডিঅ' বনাব, কিন্তু না, কুকুৰৰ নেজ জানো কেতিয়াবা চিধা হয়। আকৌ সেই একেই ভিডিঅ' বনাইছে, এইবাৰ খুব ওপৰতহে। গাড়ী মানুহে গাড়ী কেনে ভালকে চলাব নাজানা। মিষ্টাৰ JCB ইয়াৰে আগৰ ভিডিঅ'টোতো আগে জহৰী পিছে জহৰা, হঠাৎ মাৰিলে টিকাত খুন্দা, খন্তেক পিছতেই আৰম্ভ হ'ল ৰোমান্টিক ধান্দা। আৰে ভাই, লজিক ক'ত? এতিয়া মেইন কথাটো হ'ল, তোমালোকে যদি মিষ্টাৰ JCBৰ ভিডিঅ'ত লজিক বিচাৰি যোৱা, তেতিয়াহ'লে একো লজিক বিচাৰি নাপাবা। কথাতে আছে, য'ত লজিক নাই তাত মেজিক আছে। কিন্তু JCBৰ ভিডিঅ'ত না লজিক বিচাৰি পাবা, না মেজিক বিচাৰি পাবা, মাত্ৰ বিচাৰি পাবা মোকেলামিৰে ভৰপূৰ এটি ফটুৱা ভিডিঅ'। আমাৰ ইমৰান হাছমি ডাঙৰীয়াই প্ৰতিটো ভিডিঅ'তে এইটোৱে প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁ গাড়ী চলাব নাজানে। আমাৰ সকলোৰে মৰমৰ মিষ্টাৰ JCB ডাঙৰীয়াৰ নিচিনাকৈ কাৰ ওচৰত ইমান হিম্মত আছে যে ৰাস্তাৰ মাজত এজনী অচিনাকি ছোৱালীক খুন্দিয়াই বগৰাই দিয়াৰ পাছত তাইৰ হাতত ধৰি চুমা খায়? নিশ্চয় কাৰোৰে তেনেকুৱা ধৰণৰ হিম্মত নাই। আৰু সকলোকে এইটোৱে অনুৰোধ জনালোঁ যে কোনেও যাতে তেনেকুৱা হিম্মত প্ৰদৰ্শন কৰিবলৈ গৈ গৰু পিতন নাখায়। আৰু কভাৰ চংটোত এইটো কেনেকুৱা ধৰণৰ ক্লিপ আছিল? এনেকৈ ছোৱালীজনীৰ আগত যাই দিব টেটছু, তাৰপাছত ছোৱালীজনী স্থিৰ হৈ ৰ'ব আৰু ছোৱালীজনীৰ হাতৰ পৰা মোবাইলটো উলিয়াই ল'ব, নিজৰ নাম্বাৰটো ডাইল কৰিব, লাহেকৈ মোবাইলটো তাইৰ হাতত থ'ব, তাৰপাছত মিহিকৈ চুমা এটা দিব আৰু অভাৰ বুলি কৈ গুচি যাব। আৰে ভাই, তই কোনখন দুনিয়াত আছ? তই নিজে বুৰ্বক নে আমাক বুৰ্বক বুলি ভাবিছ? তাৰে পাছত কভাৰ চংটোৰ হিৰ'ইনে দুজন জহৰাৰ ওচৰত যাব আৰু আমাৰ মিষ্টাৰ JCB ডাঙৰীয়াক মাৰিবৰ কাৰণে ঠিকা দিব। য'ত ৰোমাঞ্চ আছে তাত একশ্যন নহ'লে কেনেকৈ হ'ব? হঠাতে এণ্ট্ৰি মাৰিব আমাৰ অসমৰ ইমৰান হাছমি ডাঙৰীয়া, মানে কভাৰ চংটোৰ হিৰ' মিষ্টাৰ JCB। আয়ো বাতাহতে উড়ে গেলো মই। इधर चला मैं उधर चला, जाने कहाँ मैं किधर चला, इधर चला मैं उधर चला, जाने कहाँ मैं किधर चला, और फिसल गया, ये तूने क्या किया? মিষ্টাৰ JCBৰ ফাইট চাই মোৰ চকুৰে বমি ওলাই আহিছে। ধুৰ, কি ঘাণ্টা ভাই, তোতকৈ ভাল ফাইটটো আমাৰ ৰাকুদাই কৰে। কি মজা ফাইট, বাহ। তাৰে কেইদিনমান পাছত কভাৰ চঙৰ হিৰ' মিষ্টাৰ JCB ডাঙৰীয়া এখন হোটেলৰ পৰা ওলাই আহে আৰু ওলাই আহি দেখে এজন ভিক্ষাৰী ৰাস্তাৰ কাষত বহি আছে। ভিক্ষাৰীজন দেখি মিষ্টাৰ JCB ডাঙৰীয়াই এখন দোকানৰ পৰা কিছু খোৱা বস্তু লৈ ভিক্ষাৰীজনৰ হাতত নি দিয়ে। এইজন ল'ৰাক ভিক্ষাৰী কম, কভাৰ চংটোত হিৰ'তহে ভালকৈ সাজিলে হয়, এটলিষ্ট মিষ্টাৰ JCBতকৈ ভালদৰে সাজিলে। মিষ্টাৰ JCBৰ দুখীয়াৰ প্ৰতি সহানুভূতি দেখি ছোৱালীজনী মিষ্টাৰ JCBৰ প্ৰেমত পতি যায়। ইয়াতে মোৰ এটা কুৱেশ্যন আছে, সেই মাজৰাতিখন ছোৱালীজনী অকলে অকলে বাহিৰত কি কৰিছে? আৰু ইয়াৰ পৰাই আৰম্ভ হয় কভাৰ চঙৰ ৰোমাঞ্চ।
ইয়াৰে পাছৰ ৰোমাঞ্চখিনি মই মোৰ চেনেলত দেখুৱাব নোৱাৰোঁ কাৰণ মিষ্টাৰ জেচিপিৰ লাজনমান নহ'লেও মোৰ লাজনমান বোলা বস্তু আছে কাৰণ মোৰ ভিডিঅ' মোৰতকৈ বহুত ডাঙৰ মানুহেও চায় আৰু মোৰ ঘৰৰ মানুহেও চায় গতিকে যদি ৰোমাঞ্চ চাবলৈ মন আছে তেতিয়াহ'লে মিষ্টাৰ জেচিপিৰ চেনেললৈ যোৱা আৰু তাত গৈ চোৱা মোৰ তাতে আশা নকৰিবা তাৰ পাছত ছোৱালীজনীয়ে লাজকৈ ৰং বিৰঙৰ ফুল লৈ মিষ্টাৰ জেচিপিৰ ওচৰলৈ গ'ল আৰু মিষ্টাৰ জেচিপিক প্ৰপ'জ কৰিলে তো আপোনালোকেতো জানেই মিষ্টাৰ জেচিপিয়ে হ'ল চান্সত ডান্স কৰিব খোজা মানুহ তো তেওঁ একচেপ্ট কৰি ল'লে Love you, JCP. Oh, love you too, baby. বোলা মোৰ এতিয়া ভাঙা চিঙা গাড়ীখন ডান্সিং কাৰ বনাওঁ বোলা আৰু এনেকৈয়ে কভাৰ ছংটোৰ হেপী এণ্ডিং হয় আৰু তাকে দেখি ছিংগলবোৰৰ জ্বলন হয় যেনে তাৰে ভিতৰত ময়ো এজন তো আজিলৈ এইখিনিয়ে পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা বাই বাই জয় আই অসম আৰু এটা সকলোলৈ ৰিকুৱেষ্ট থাকিল মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ চ' কাৰ কিমানৰ ওচৰত মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন যায় মই সেইটো নাজানো চ' যাৰ ওচৰত নটিফিকেশ্যন যায় তেওঁলোকে যাতে মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ে যাতে সকলোৱে মই ভিডিঅ' দিয়া বুলি গম পায় আৰু ভিউজ নাহিলে ভিডিঅ' বনাব মনো নাযায় চ' সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম